হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত এনেকুৱা এটা প্ৰজেক্টৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ, যিটো প্ৰজেক্ট লং লাষ্টিং হয় আৰু ইয়াত আপোনালোকে ফ্ৰীকৈও কাম কৰিব পাৰে, আপোনালোকে পইচা দিও কাম কৰিব পাৰে। আৰু ইয়াতে আপোনালোকৰ এটা ছিষ্টেম, খুবেই ধুনীয়া ছিষ্টেম হয়, যিটো বৰ্তমান সময়ত কোনো নেটৱৰ্ক মাৰ্কেটিঙত বৰ্তমান সময়লৈকে নাই। সেইটোৱে হ'ল আপোনালোকে ইমাৰ্জেঞ্চি লোন আপোনালোকে ইয়াত ল'ব পৰা ছিষ্টেম আছে। অ'কে, কোম্পানীটো ইণ্ডিয়াৰে হয়। আপোনালোকে যদি গুগল প্লে' ষ্ট'ৰত আপোনালোকে যায়, আপোনালোকে জেড পে' চাৰ্চ কৰিলে আপোনালোকে এই এপটো আপোনালোকে গুগল প্লে' ষ্ট'ৰত এভেইলেবল পাই যাব। কিন্তু বন্ধুসকল, এটা কথা মনত ৰাখিব, এপটো ইনষ্টল কৰিলেই নহ'ব, আপোনালোকে যিটো ৰেফাৰ আই ডি হয়, সেই ৰেফাৰ আই ডিটো আপোনালোকে তাতে নাপাব। সেইটো কাৰণে আপোনালোকে আপোনালোকৰ আপলাইনৰ লগত কণ্টেক্ট কৰিব, তেখেতলোকৰ পৰা আপোনালোকে ৰেফাৰ আই ডিটো লৈ ল'ব এপটো ইনষ্টল কৰাৰ পিছত। অ'কে, ইয়াত কোম্পানীৰ কমপ্লিটলি লিগেল ডকুমেণ্ট আছে। আপোনালোকে আপোনালোকৰ আপলাইনৰ লগত, বা যদি আপোনালোকৰ আপলাইনৰ লগত যোগাযোগ কৰিব নোৱাৰে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মই আপোনালোকক কমপ্লিটলি PDF আপোনালোকক দি দিম। তেতিয়া আপোনালোকে স্পষ্টকৈ এই PDF সমূহ চাব পাৰিব আৰু আপোনালোকে লিগেল ডকুমেণ্টছখিনি ভালকৈ চাব পাৰিব, যিহেতু ভিডিঅ'ত এইখিনি অস্পষ্ট হৈছে। অ'কে, ইয়াতে আপোনালোকে প্ৰত্যেকটো ড্ৰিমে ছাকচেছ কৰিব পাৰিব। আপোনালোকৰ ফ্ৰীডম, লাক্সাৰী কাৰ, লাক্সাৰী হাউচ, ৱৰ্ল্ড ট্ৰিপ। অ'কে, ইয়াতে সকলোখিনি সুবিধা আপোনালোকে পাব যদি কামটো আপোনালোকে ভালকৈ কৰে। ইয়াতে প্ৰডাক্টবিলাক হ'ল মোবাইল ৰিচাৰ্জ, DTH, ইলেক্ট্ৰিচিটি বিল, আপোনালোকে ফাষ্টেগ ৰিচাৰ্জ, গেছ বিল, পেট্ৰল ভৰালে আপোনালোকৰ ইনকাম, ৱাটাৰ বিল, আপোনালোকে EMI, বেলেগৰ EMI দিও আপোনালোকে ইনকাম কৰিব পাৰিব। অ'কে, আপোনালোকে ইয়াত আৰু এটা ইনকাম পাব, সেইটোৱে হ'ল প্ৰডাক্ট প্ৰি পাৰ্চেছ ইনকাম। আপোনালোকে এমেজন, ফ্লিপকাৰ্টৰ পৰা আপোনালোকে শ্বপিং কৰে, কিন্তু আপোনালোকে কেছবেক নাপায়। কিন্তু ইয়াৰ পৰা যদি আপোনালোকে শ্বপিং কৰে, আপোনালোকে কেছবেক পাব। বৰ্তমান সময়ত এমেজন, ফ্লিপকাৰ্ট এপটোত এভেইলেবল, কিন্তু তাৰ পৰা শ্বপিং কৰিলে কমিশ্যনটো আপোনালোকে 15 নৱেম্বৰৰ পিছৰ পৰা আপোনালোকে পাব। অ'কে, চাইন আপ বোনাছ আপোনালোকে যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনালোকে 599 টকা চাইন আপ বোনাছ হিচাপে পাব, আৰু অন দ্য স্পট আপোনালোকৰ ৱালেটত এই 599 টকাটো আহি যাব। ইয়াতে আপোনালোকে ফ্ৰীকৈ ইনকাম কৰিব যদি বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোবাইল ৰিচাৰ্জ, ইলেক্ট্ৰিচিটি বিল আপোনালোকে পে' কৰি আপোনালোকে ৰিচাৰ্জ কৰি আপোনালোকে ইনকাম কৰিব পাৰিব। ইয়াতে চেল্ফ আপোনালোকে 2 টকা পাব প্ৰত্যেকটো ৰিচাৰ্জত কেছবেক, আৰু 1 নম্বৰ লেভেলৰ পৰা 20 নম্বৰ লেভেললৈকে আপোনালোকে ইয়াতে কমিশ্যন ডিষ্ট্ৰিবিউট হয়, আপোনালোকে কমিশ্যন ল'ব পাৰিব। তেখেতলোকে ৰিচাৰ্জ কৰাৰ লগে লগে আপোনালোকে ফাৰ্ষ্ট লেভেলৰ পৰা 40% আপোনালোকে পাব, 0.40%, ছেকেণ্ড লেভেলৰ পৰা 0.30%, থাৰ্ড লেভেলৰ পৰা 0.20%, ফ'ৰ্থ লেভেলৰ পৰা 0.10%, 5th to 20 লেভেলত 0.3% আপোনালোকে ইনকাম ল'ব পাৰিব। এইটো এটা বহুত ডাঙৰ এমাউণ্ট হয়। অ'কে, ইয়াত যদি আপোনালোকে ID এক্টিভেশ্যন কৰে, কি কি ফেচিলিটি পাব মই আপোনালোকক জনাই দিছোঁ। ইয়াতে আপোনালোকৰ প্ৰাইম পেকেজ হ'ল 599 টকা, আৰু ছুপাৰ প্ৰাইম পেকেজ হ'ল 1199 টকা। ইয়াত আপোনালোকে কেনেকুৱা ধৰণৰ বেনিফিট পাব? চাইন আপ বোনাছ আপোনালোকে 599 টকা পাই যাব। চেল্ফ মোবাইল ৰিচাৰ্জ কমিশ্যন আপোনালোকে 7% পাব। টিম মোবাইল ৰিচাৰ্জ কমিশ্যন আপোনালোকে 1.5%ৰ পৰা 4%লৈকে পাব। ডাইৰেক্ট ৰেফাৰেল কমিশ্যন পাব। এইটো লাৰ্ণ লেভেল কমিশ্যন পাব আপোনালোকে, শ্বপিং কমিশ্যন পাব, কুপন কেছবেক পাব আপোনালোকে, ডেইলি ৰয়েলটি ইনকাম পাব, ফ্ৰেঞ্চাইজ কমিশ্যন পাব আপোনালোকে, ৰিৱাৰ্ড এণ্ড ট'ৰ আপোনালোকে পাব, মনি প্লেন ইনকাম আপোনালোকে পাব, টিম ছাপোৰ্টেড বোনাছ আপোনালোকে পাব, মোবাইল ফাণ্ড আপোনালোকে পাব, বাইক ফাণ্ড আপোনালোকে পাব, লাক্সাৰী কাৰ ফাণ্ড আপোনালোকে পাব, লাক্সাৰী হাউচ ফাণ্ড আপোনালোকে পাব। ইয়াত আপোনালোকে যদি 699 বা আপোনালোকে এইটো 1199 আপোনালোকে IDটো এক্টিভেশ্যন কৰে, তেতিয়াহ'লে আপোনালোকে চেল্ফ 7%কৈ আপোনালোকে পাব। অৰ্থাৎ আপোনালোকে যদি 300 টকা মোবাইল ৰিচাৰ্জ কৰে বা ইলেক্ট্ৰিচিটি বিল পে' কৰে, তেতিয়াহ'লে আপোনালোকে 21 টকা কেছবেক পাব। ফাৰ্ষ্ট লেভেলৰ পৰা 40% আপোনালোকে পাব, ছেকেণ্ড লেভেলৰ পৰা 30%, থাৰ্ড লেভেলৰ পৰা 20%, ফ'ৰ্থ লেভেলৰ পৰা 10%, আৰু 5th to 20 লেভেলৰ পৰা আপোনালোকে
3%কৈ আপোনালোকে কমিশ্যন পাব। এইটো এটা বহুত হিউজ এমাউণ্ট হয়। অ'কে, আপোনালোকে ৰেফাৰেল কৰাৰ লগে লগে ৰেফাৰেল ইনকামসমূহ এনেধৰণৰ হয়। প্ৰাইম মেম্বাৰশ্বিপ, অ'কে, আপোনালোকে 599 যদি ৰিচাৰ্জ কৰে তেতিয়াহ'লে আপোনালোকে প্ৰাইম মেম্বাৰশ্বিপ ল'ব পাৰিব। প্ৰাইম মেম্বাৰশ্বিপ লোৱাৰ লগে লগে পাৰ স্পন্সৰ ডাইৰেক্ট আপোনালোকে 200 টকাকৈ পাব। আপোনালোকে যদি ছুপাৰ প্ৰাইম লয় 1200 টকা দি ৰিচাৰ্জ কৰে আপোনালোকে তেতিয়াহ'লে 500 টকা পাৰ ৰেফাৰত আপোনালোকে পাব ডাইৰেক্ট স্পন্সৰ। ইয়াত আপোনালোকে লেভেল ইনকামটো হ'ল এনেধৰণৰ। আপোনালোকে যদি 599 আপোনালোকে মেম্বাৰশ্বিপ লয় তেতিয়াহ'লে ফাৰ্ষ্ট লেভেলৰ পৰা আপোনালোকে 200 টকাকৈ পাব। আপোনালোকৰ যদি 5জন টিম হয় 1000 টকা পাব। ছেকেণ্ড লেভেলৰ পৰা 40 টকাকৈ পাব। থাৰ্ড লেভেলৰ পৰা 20 টকাকৈ পাব। ফ'ৰ্থ লেভেলৰ পৰা 10 টকাকৈ পাব। 5ৰ পৰা 20টা লেভেললৈকে আপোনালোকে 5 টকাকৈ ইনকাম পাব। এইটো এটাও বহুত ডাঙৰ ইনকাম হয়। ছুপাৰ প্ৰাইম পেকেজত আপোনালোকে যদি জইন কৰে তেতিয়াহ'লে আপোনালোকে পাৰ ৰেফাৰত আপোনালোকে ফাৰ্ষ্ট লেভেলত 500 টকাকৈ পাব আৰু ছেকেণ্ড লেভেলত 100 টকাকৈ পাব। থাৰ্ড লেভেলত 50 টকাকৈ পাব। ফ'ৰ্থ লেভেলত 25 টকাকৈ পাব। 5th to 20 লেভেলত আপোনালোকে 10 টকাকৈ পাৰ মেম্বাৰৰ পৰা পাব। ডেইলি ইনকাম চাৰ্টটো হ'ল এনেকুৱা ধৰণৰ। আপোনালোকৰ ৰয়েলটি ইনকামটো হ'ল ৰয়েলটি ইনকাম যিটো আপোনালোকৰ কোম্পানী টাৰ্ণ অভাৰৰ পৰা আপোনালোকক কমিশ্যন দিব ডেইলি। আপোনালোকে 15জন ডাইৰেক্ট যেতিয়া দিব আপোনালোকে ৰয়েলটি ইনকাম পাব 2% ডেইলি। চিলভাৰ হ'লে আপোনালোকে 1.5% পাব ডেইলি। গোল্ড হ'লে আপোনালোকে 1.75% পাব ডেইলি। প্লেটিনাম হ'লে আপোনালোকে 1.5% পাব ডেইলি। টপেজ হ'লে আপোনালোকে 1.5% পাব ডেইলি। ৰাবৰি হ'লে আপোনালোকে 1.25% পাব ডেইলি। ডায়মণ্ড হ'লে আপোনালোকে 1% পাব ডেইলি। এইটো হ'ল ৰয়েলটি ইনকাম। অ'কে, টিম বোনাছ ছাপোৰ্ট TSB। অ'কে, ইয়াত আপোনালোকে যদি আপোনালোকে ব্ৰঞ্জ হয়, ব্ৰঞ্জ হোৱাৰ লগে লগে আপোনালোকে 100 টকা 5 মাহৰ কাৰণে পাব। 500 টকা টোটেল হ'ব। আৰু আপোনালোকে যদি ব্ৰঞ্জ আপোনালোকৰ হ'বলৈ হয় তেতিয়াহ'লে আপোনালোকে 15জন ডাইৰেক্ট কম্পালচৰি। আপোনালোকে 15জন ডাইৰেক্ট যিদিনাখনে এক্টিভেট হ'ব সেইদিনাখনে আপোনালোকে ব্ৰঞ্জ ৰেংকত এচিভ হ'ব। অ'কে, তাৰপিছত আহি গ'ল চিলভাৰ। চিলভাৰত আপোনালোকে 200 টকাকৈ 9 মাহৰ কাৰণে পাব। আপোনালোকে 1800 টকা পাব। ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যনটো হ'ল কি 4জন ব্ৰঞ্জ আপোনাৰ সেই 15জনৰ ভিতৰত 4জন ব্ৰঞ্জ আপোনাৰ হ'ব লাগিব। অ'কে, গ'ল্ড হ'লে আপোনালোকে 750 টকাকৈ পাব মন্থলি 2 বছৰৰ কাৰণে। আপোনালোকে 18,000 টকা পাব। আপোনালোকৰ 5জন চিলভাৰ আপোনাৰ হ'ব লাগিব, তেতিয়া আপোনালোকে গ'ল্ড হ'ব পাৰিব। প্লেটিনাম হ'বলৈ হ'লে আপোনালোকে কি কৰিব লাগিব 4500 টকা আপোনালোকৰ মন্থলি ইনকাম থাকিব। কোম্পানীটো টাৰ্ণ অভাৰ কথা মই কৈ আছোঁ, এইটো ফিক্স ইনকাম হয়। 5 বছৰৰ কাৰণে আপোনালোকক 4500 টকাকৈ দিব। 2,70,000 টকা আপোনালোকে পাব। 5জন গ'ল্ড আপোনাৰ টিমত থাকিব লাগিব। টপেজ হ'বলৈ হ'লে 18,750 টকাকৈ আপোনালোকে পাব মন্থলি। 9 বছৰৰ কাৰণে পাব। 18 লাখ টকা আপোনালোকে পাব, কিন্তু 5জন প্লেটিনাম আপোনাৰ টিমত থাকিব লাগিব। ৰাবৰি হ'বলৈ হ'লে 78,125 টকাকৈ পাব মন্থলি। 12 বছৰ আপোনালোকে পাব 1,12,50,000 টকা আপোনালোকে পাব, কিন্তু 5জন টপেজ আপোনালোকৰ টিমত থাকিব লাগিব। ডায়মণ্ড হ'বলৈ হ'লে আপোনালোকে 3,12,500 টকা আপোনালোকে পাব। 18 বছৰৰ কাৰণে পাব। এইটো 3,12,000 আপোনালোকে মন্থলি পাব। 6,75,00,000 টকা আপোনালোকে পাব, কিন্তু 5জন ৰাবি আপোনালোকৰ টিমত থাকিব লাগিব। এইটো হ'ল আপোনালোকৰ মন্থলি ফিক্স ইনকাম। অ'কে, টিম আহক বা নাহক আপোনালোকে যদি এই টিমকেইটাক এই টিমকেইটা ক্ৰিয়েট কৰি ল'ব পাৰে তেতিয়াহ'লে আপোনালোকৰ এইটো হ'ল ফিক্স ইনকাম মন্থলি। ইমাৰ্জেঞ্চি ফাণ্ড হ'ল অটোবন্ধন 5%, ফাইনেন্সিয়েল ছাপোৰ্ট 5%, কোম্পানী ইভেণ্ট মেনেজমেণ্ট 5%। অ'কে, এইটো কি মই আপোনালোকক বুজাই আছোঁ। অটুট বন্ধন হ'ল এনেকুৱা এটা ছিষ্টেম। আপোনালোকে এক্সাম্পল যদি আপোনালোকৰ ভণ্টি বাইদেউ আপোনালোকৰ ঘৰত ফেমিলি মেম্বাৰ বিয়া থাকে তেতিয়াহ'লে আপোনালোকে যদি ব্ৰঞ্জ ৰেংকটো এচিভ কৰে আপোনালোকে 2100 টকা ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা ল'ব পাৰিব। চিলভাৰ হ'লে আপোনালোকে 3100 টকা ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা ল'ব পাৰিব। গ'ল্ড হ'লে আপোনালোকে 4100 টকা ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা ল'ব পাৰিব। প্লেটিনাম হ'লে আপোনালোকে 5100 টকা গ'ল্ড ফাণ্ডৰ পৰা ল'ব পাৰিব। টপেজ হ'লে আপোনালোকে 7100 টকা গ'ল্ড ফাণ্ডৰ পৰা ল'ব পাৰিব। ৰাবি হ'লে আপোনালোকে 11,300 টকা গ'ল্ড ফাণ্ডৰ পৰা ল'ব পাৰিব। ডায়মণ্ড হ'লে 21,000 টকা আপোনালোকে গ'ল্ড ফাণ্ডৰ পৰা অটুট বন্ধন ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা আপোনালোকে ল'ব পাৰিব বিয়া বা তেনেকুৱা ফেষ্টিভেল হ'লে। অ'কে,
খালি এটা কথা মনত ৰাখিব, ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যনটো হ'ল আপোনালোকৰ একাউণ্টটো, আপোনালোকৰ যিটো জেডপে একাউণ্ট হ'ব এইটো 3 মাহ পুৰণা হ'ব লাগিব। ফাইনেন্সিয়েল ছাপোৰ্ট আপোনালোকে 31,000 টকা পৰ্যন্ত ইমাৰ্জেঞ্চি লোন ল'ব পাৰে, কিন্তু এটা কথা মনত ৰাখিব, এইটো ছেম কণ্ডিশ্যন 3 মাহ একাউণ্টটো পুৰণা হ'ব লাগিব। অ'কে ফ্ৰেণ্ডছ, আজি কমিশ্যনটো কামিং চুন। এইটো মনি প্লেনেট বোনাছ 15 নৱেম্বৰত লঞ্চিং হ'ব। তাৰপিছত মই সবিশেষে আপোনালোকক জনাই দিম। মোৰ তাৰ বাবে ইউটিউব চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ব্ৰঞ্জ ৰেংক যদি আপোনালোকে এচিভ কৰে, এটা আপোনালোকে টি চাৰ্ট পাব উইথ আপোনালোকে 2% ডেইলি ৰয়েলটি ইনকাম পাব। অ'কে চিলভাৰ ৰেংক যদি আপোনালোকে এচিভ কৰে, তেতিয়াহ'লে আপোনালোকে এটা মোবাইল পাব। আপোনালোকে 1.5% ৰয়েলটি ইনকাম এচিভ কৰিব। গ'ল্ড ৰেংক যদি আপোনালোকে পায়, এটা আপোনালোকে লেপটপ পাব। আপোনালোকে 1.75% ৰয়েলটি ইনকাম পাব ডেইলি। প্লেটিনাম হ'লে আপোনালোকে এখন বাইক পাব আৰু 1.5% ডেইলি ৰয়েলটি ইনকাম পাব। টপেজ হ'লে আপোনালোকে এখন কাৰ পাব, 1.5% ৰয়েলটি ইনকাম পাব। ৰাবৰি হ'লে আপোনালোকে এখন লাক্সাৰী কাৰ পাব, আপোনালোকে 1.25% আপোনালোকে কমিশ্যন পাব, ৰয়েলটি ইনকাম পাব। ডায়মণ্ড হ'লে আপোনালোকে এটা ধুনীয়া ঘৰ পাব আৰু 1% ডেইলি ৰয়েলটি ইনকাম পাব উইথ ফৰেন টিপ আপোনালোকে পাব। হাইলাইট ৰিৱাৰ্ড ফাণ্ড এণ্ড টাৰ্ম ছাপোৰ্ট বোনাছ ডিষ্ট্ৰিবিউশ্যন উইল বি নেক্সট মন্থ। অ'কে আপোনালোকৰ যিমানখিনি ৰিৱাৰ্ড বা টাৰ্ম ছাপোৰ্ট বোনাছ হয়, আপোনালোকে এই মাহত যিখিনি কাম কৰিব, অহা মাহত আপোনালোকে পাই যাব। ৰেজিষ্ট্ৰেশ্যন টোটেলি ফ্ৰী, 5% TDS ডিডাকশ্যন পাৰ গভৰ্ণমেণ্ট ৰুল, 15% ডিডাকশ্যন, ই ফাণ্ড, নো এডমিন চাৰ্জ, সেলফ ফাণ্ড, ৱালেট ট্ৰান্সফাৰ 100 rupees, মিনিমাম বেংক উইড্ৰল 500 rupees, মিনিমাম P2P ট্ৰান্সফাৰ 50 টকা, উইড্ৰল 24 hours, 24/7 কাষ্টমাৰ ছাপোৰ্ট, 24/7 কাষ্টমাৰ ছাপোৰ্ট। টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাই। ইনকাম লেভেল উইল বি ডিষ্ট্ৰিবিউট based on the count of direct referral. Okay, all right, receive ZBars Solution Private Limited. আপোনালোকে গুড ডিচিশ্যন। আপোনালোকে যদি ইয়াত আপোনালোকে নো কৰে, তেতিয়াহ'লে আপোনালোকে লাইফ টাইম পস্তাই থাকিব, আৰু যদি আপোনালোকে য়েছ কৰে, আপোনালোকে লাইফ টাইম ইয়াতে ইনকাম পাব। অ'কে থেংক ইউ মোৰ ইউটিউব চেনেলটো চোৱাৰ বাবে। আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে, মোৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, এনেকুৱা কোম্পানী নটিফিকেশ্যন পাই থাকিবলৈ হ'লে। অ'কে থেংক ইউ।